गाबनि फोरबो गोथार फाकुवानि रंजा बाजा थासारि कच राजबंशीफोरनि गेजेरावबो रंजानायनि दोहौ हाग्रामा महिलारि दैदेननाय बिटिसि सरकारा करमेश्वर रायखौ मावफुं सोद्रोमा महरै थिसननायनि उनावनो रंजा बाजा थासारि नुनो मोन्दों। करमेश्वर रायनि न'आव सुबुंफोरनि होंगो दोंगो थासारि गाब फुननानै दुंब्रुदै बरायबाय मददगिरिफोरा करमेश्वर रायखौ। मख'नाय जायोदि हाग्रामा महिलारि दैदेननाय बिटिसि सरकाराव फिन साथाम एमसिएलएखौ मावफुं सोद्रोमा महरै थिसननाय जादों। एमसिएलए महेश्वर बसुमतारी, लक्ष्मी दास आरो करमेश्वर रायखौ इएम महरै थिसनथाय होबाय हाग्रामा महिलारिया। যেহেতু আমার সবরে কারণে আজি এটা পবিত্র দিন আর আপনাদের চ্যানেলের জড়িয়তে সমগ্র রাইজক রঙর উৎসব হোলির বহুত আন্তরিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙৰ উৎসৱৰ যি উল্লাস এই উল্লাসৰ মাজতে আমাৰ মাজত সঁচাকৈ এটা ভাল খবৰ আহি পৰিছে। আপোনালোকে জানে ইতিমধ্যে মই বিটিচিৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ, কিন্তু যোৱাকালি হঠাৎকৈ ভাল খবৰটো আহিল আৰু মোক ইতিমধ্যে মানে আপোনাৰ পূৰ্ণাংগ এজন কাৰ্যবাহী সদস্য হিচাপে সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। তো খুবেই ভাল লাগিছে। আৰু চাওক, যিহেতু আমাৰ যশস্বী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ ডাইনামিক লিডাৰ বিটিচি হাগ্ৰামা মহিলাৰী ছাৰ আৰু আমাৰ যিখিনি আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লৱ ডাঙৰীয়া, আমাৰ বিজেপি দলৰ কৰ্মকৰ্তা, বিপিএফ দলৰ কৰ্মকৰ্তা, আমাৰ যিহেতু NDA চৰকাৰ বিটিচি চলি আছে, প্ৰত্যেকজন কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি সঁচাকৈ ভাল পাইছে আৰু ইমান দিনে আমি সঁচাকৈ ডিপ্ৰেভ হৈ থকা অনুভৱ কৰিছোঁ। কিন্তু এইবেলি আমাৰ নিৰ্বাচনৰ পূৰ্বে যি আমাক আমাৰ সন্মানীয় চিফ ছাৰে যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, এই প্ৰতিশ্ৰুতিবিলাক আখৰে আখৰে পালন কৰিবলৈ গৈ আমাৰ যি সম উন্নয়ন বা সম বিকাশৰ যি গান, এই গানটো আমাৰ ইতিমধ্যে সম্পূৰ্ণ হোৱা দিশত মানে গৈ আছে, আমাৰ ৰাইজে অনুভৱ কৰিছে। আৰু আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰক আৰু আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে। যেহেতু আপুনি বহু সময় জাতীয় সংগঠনত কাম কৰি আহিছিল, তাৰপিছত KSCৰ কাৰ্যবাহী সদস্য, তাৰপিছত বিটিচিৰ কাৰ্যবাহী সদস্য, এই দীঘল এটা যাত্ৰা বৰ্তমান বা আগলৈ কেনেকৈ কাম কৰি যাব বুলি আপুনি আশা দিব ৰাইজক? হয় চাওক, এটা মানে সৰুৰে পৰা এটা সামাজিক কাম কৰাৰ যি মোৰ এটা মনত আশা আছিলে বা সামাজিক কাম কৰি আছিলোঁ। তো মই আক্ৰাছৰ আঞ্চলিক কমিটিৰ পৰা আৰম্ভ কৰি জিলা কমিটি, কেন্দ্ৰীয় কমিটি, আমাৰ শেষত মই কেন্দ্ৰীয় কমিটিৰ সভাপতি আছিলোঁ আক্ৰাছৰ। তাৰপিছত মই কমতাপুৰ অট'নমাছ কাউন্সিলৰ EM আছিলোঁ। তাৰপিছতে আমাৰ যিহেতু মোৰ বিটিচিত ঘৰ, মোৰ ইয়াতে জন্ম, ইয়াৰে মই সন্তান, আৰু এই সূত্ৰে মই বিটিচিত আহি আজি কাৰ্য মানে EMৰ পদ দায়িত্ব পালোঁ। তো এটা দীঘলীয়া যাত্ৰা, আৰু এই দীঘলীয়া যাত্ৰাৰ মাজত কিছু এটা অভিজ্ঞতা নিশ্চয় মোৰো হৈছে। আৰু ৰাইজৰ যিখিনি সমস্যা বা ৰাইজৰ যিখিনি অভিযোগ মই ইতিমধ্যে অলপ হ'লেও অৱগত, আৰু এই ক্ষেত্ৰত মোৰ অসুবিধা নহ'ব বুলি মই অনুভৱ